সেই স্বত্বৰ প্ৰতি সঁহাৰি জনাইছে ভূপেন বৰাই অৰ্থাৎ বিশাল যোগদান সমাৰোহত তাৰ প্ৰত্যুত্তৰ দিব কংগ্ৰেছক ভূপেন বৰাই এই পৰ্যন্ত লানিয়ে লানিয়ে অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰথমটো প্ৰতিক্ৰিয়া ৰাজু চেতিয়া ফুকন ধন্যবাদ দাদা আসলতে ভূপেন বৰা এজন গুপ্তচৰ আৰু এজন আছিল আৰু সেই এজেণ্ট আৰু গুপ্তচৰ যেহেতু বিজেপি দললৈ যোৱাৰ ইংগিত দিছে বা যোগদান কৰিব আৰু মই এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আসলতে ভূপেন বৰাৰ গোটেই বিষয়টো মই পাতিবলৈ একেবাৰে অনিচ্ছুক যিহেতু তেওঁ এজন মানে গৌৰৱ গগৈ আমাৰ যেহেতু নেতা তেওঁ ভাষাত ধুৰন্ধৰ এতিয়া আহিছো মোৰ যিটো বিষয় আমাৰ যে আজি অভিযোগনামা আমি এখন দেখাইছো আপোনাক এয়া অসমবাসী ৰাইজলৈ আমি দেখাইছো এয়া হৈছে অভিযোগনামা 2026 আৰু এই অভিযোগনামাত আমি আজি আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ উপস্থিতিত গৌৰৱ গগৈ ডাঙৰীয়াৰ উপস্থিতিত আমি অসমবাসী ৰাইজৰ বাবে এই অভিযোগনামা দাখিল কৰিছো আৰু ইয়াত আপোনালোকক অসমবাসী ৰাইজক দেখাব বিচাৰিছো এই অভিযোগনামাত থানাখনৰ নাম হৈছে অসমৰ জনতাৰ সামূহিক চেতনাবোধ আৰু ইয়াত কেছ নম্বৰটো হৈছে জনতাৰ অভিযোগনামা নং 1/2026 আজিৰ দিনটো আৰু দাখিলৰ তাৰিখ 19 ফেব্ৰুৱাৰী 2026 আজিৰ দিনটো আৰু অপৰাধৰ প্ৰকৃতিটো আটাইতকৈ ভয়ংকৰ আৰু সেই প্ৰকৃতিটো মই ভাবো অসমৰ ৰাইজে জনাটো উচিত হেয়া হৈছে ক্ষমতাৰ অপব্যৱহাৰ দুৰ্নীতি মানৱ অধিকাৰ উলংঘন চৰকাৰৰ দায়িত্ববাহী মুৰব্বীৰ পৰিয়াল তুখন এই যেটো অভিযোগনামা আমি আজি দাখিল কৰিছো অসমবাসী ৰাইজলৈ আৰু আমি 2026 নিৰ্বাচনৰ আগত আমি বিশ্বাস কৰিছো অসমবাসী ৰাইজে এই অভিযোগনামাত উত্থাপন থকা 20টা অভিযোগ ভালদৰে পৰ্যবেক্ষণ কৰিব আৰু তাৰ পাছত এই 2026 যেটো যুদ্ধ এই যুদ্ধত অৱতীৰ্ণ হ'ব আৰু আমি ইয়াৰ পৰা এটা কথা ক'ব বিচাৰো যে যুঁজ এখন হ'ব আৰু এই যুঁজখনত এই অভিযোগৰ পাছত জনতাৰ আদালতলৈ আমাৰ এটা সৰল প্ৰাৰ্থনা আছে আপোনালোকে যেতিয়া গোটেই অভিযোগনামা পঢ়িব এটা গম পাব আমাৰ এই অভিযোগনামাত আছে যে এই অভিযোগনামা অসমৰ ৰাইজৰ আদালতত দাখিল কৰা হৈছে বিচাৰ আৰু সিদ্ধান্ত লোৱাৰ চূড়ান্ত ক্ষমতা জনতাৰ হাততেই নিহিত আৰু অসমৰ জনতাক আমি ভিন্ন ধৰণে আহ্বানো জনাইছো সেইখিনি কথা ক'বলৈ নাযাওঁ এতিয়া এই গোটেই বিষয়টোৰ মাজলৈ যে যেহেতু আপুনি কৈছে যে 45টা দিন আছে নিৰ্বাচনলৈ আৰু ময়ো ক'ব বিচাৰিছো